guys, finally moi আজি দাদাৰ ৰুমৰ আছো গুৱাহাটীত সো দাদাৰ ৰুম মই আজি পিকনিকত যাম পিকনিক প্লেসটো হল কপিলি পিকনিক প্লেস সো আপোনালোকে ভিডিওটো চাই থাকক সো এতিয়া আমি যাম গেটটো খুলি দি আছো লাইটটো ওলাব লাগিব গেটটো খুলিলো সো গাইস এতিয়া আমি যাই আছো পিকনিকলৈ গাইস আমি আহি পালো মেকাৰৰ তাতে কাৰণ আমাৰ গাইড কামটো অকমান কম আছে এইভাবে আমি লগ হাৱা দি আছো সো আমাৰ দিৱা হল কমপ্লিটলি দিৱা হৈ গল এতিয়া আকৌ পুনৰ যাত্ৰা গাইস এই আমাৰ গ্যাংবোৰ গাইস এতিয়া আমি ৰাণী গেটৰ ওচৰত আছো এই কেইটা হল আমাৰ গ্যাং গাইস আপোনালোকে অলপ ভিউটো চাই লওক কেনেকুৱা লাগিছে গাইস কমেন্ট বক্সত জনাই দিব এইবারে আছে আমার গ্যাং টু এই হোটেল হান্ডি বাটি লৈ আহিল হেল্ল' গাইজ ফাইনেলি আমি গেটটো পাই গ'লো এতিয়া আমি ভিতৰৰ বাৰে সোমাই আছো সো আপোনালোকে ভিডিওটো চাই থাকক আৰু ভিউটো কেনেকুৱা লাগে কমেন্ট বক্সত জনাই দিব এইফালে আমাৰ গ্যাংটোতে আহি আছে লাহে লাহে হান্ডি বাটি আৰু কিবা কিবি লৈ গাইস আমি পাই গৈছো আৰু অকমান আছে ইয়াৰ পৰা প্ৰায় 500 মিটাৰ গাইস আপোনালোকে ভিউটো চাই থাকক কেনেকুৱা একদম চাৰিওফালে হেউচিয়া পথ বহুত ভাল লাগি আছে কোনোবাই যদি কপিলি পিকনিক প্লেছত আহিছিল কমেন্ট বক্সত জনাই দিব গাইস ফাইনেলি আমি পাই গলো কপিলি দলংটো এটো পাৰ হৈ কিনে আমি অলপ লেফট সাইডত যাম আৰু ৰাইট সাইডে এটা ধাবা আছে এটো আমি আহি পাইছো কপিলি পিকনিক প্লেস এফালে আছে আমাৰ গ্যাং বিলাক হিওতে গা ধোৱাৰ বাবে ৰেডি হৈ আছে গাইস সো আপোনালোকে চাই থাকক আমাৰ টিম বিলাক কাপোৰ চাপোৰ খুলি আছে এতিয়া গা চা ধুব গাইস ফাইনালি দাদা আৰু দাদাৰ বন্ধুহতে গা ধুই আছে গাইস হিওতে ফটো উঠাৰ বাবে ৰেডি হল সো মই হিওতক ফটো মাৰি আছো ইপিনে গা ধুব পাৰি অকমান পিছত আমি ইপিনে গা ধুম সো আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে সো গাইস বেলেগে গা ধুই আছে মই চাই আছো অকমান পিছত ময়ো ধুম গাইস প্লেসটো কেনেকুৱা লাগিছে জনাই দিব কমেন্ট বক্সত গাইস বন্ধুতে বহুত এনজয় কৰি গা ধুই আছে আৰু এতিয়া এজনে উল্টা ফিলিং দিব চাই থাকক গাইস ওয়াও গাইস ইফনে হিওতে গা চা ধুই আহি আছে সো আপোনালোকে ভিডিওটো চাই থাকক এইটো হল লেডিছৰ জায়গা ইয়াত লেডিছতে গা ধুৱে আৰু জেন্টছৰ কাৰণে অকমান আগত আছে মই জাস্ট ভিডিও কৰিব আইছো ইয়াত গাইস প্লেসটো কেনেকুৱা লাগি আছে এয়া হল কপিলি পিকনিক প্লেস তোমালোকে হাই দিয়াচোন প্লিজ থ্যাংক ইউ মই আইছো অকমান ওপৰত জুম কৰি দিছো কেনেকুৱা লাগিছে ওপৰৰ পৰা
একচুৱেলি আজি ছানডে আছিল সেইবাবে মানুহৰ ভিৰটো অকণমান বেছি হৈ গৈছে চ' এনে সদায় হৈ থাকে কিন্তু ছানডেত অকণমান বেছি হয় হেল্ল' গাইজ আপোনালোকে চাব পাৰে এইফালে আমাৰ টিমটো খানা বনাই আছে অকণমান জুম কৰি দুখাই দিছোঁ গাইজ মাংস বনোৱা হৈ গ'ল অকণমান টেষ্ট কৰি আছোঁ গাইজ মাংসটো ভালেই হৈছে মই খাই চালোঁ চ' বেয়া হোৱা নাই গাইজ ফাইনেলি মই গাঁও ধুব আহিলোঁ এইফালে আৰু আনফালে আমাৰ গেংবোৰে গাঁও ধুই আছে গাইজ মই একচুৱেলি নদীত সাঁতুৰিব নোৱাৰোঁ তাৰ বাবে অকণমান ভয় খাই আছোঁ কাৰণ মই সৰুৰ পৰা নদীত গা ধোৱা নাই মই গাইজ ফাইনেলি মোৰ গাও ধোৱা হৈ গ'ল চ' এতিয়া মই যাই আছোঁ অকলে গাইজ ফাইনেলি আমাৰ গেংটোৱে খাই আছে চ' ময়ো খাই লৈছোঁ সিহঁতক অকণমান ভিডিঅ' কৰি আছোঁ গাইজ ইয়াৰ খোৱাৰ ষ্টাইলটো চাওক না বঢ়িয়া লাগিছে গাইজ ইফালে দাদা আৰু দাদাৰ বন্ধু খাই আছে গাইজ সিহঁতে বহিবলৈ জেগা পোৱা নাই সেইবাবে গাড়ীত বহি খাই আছে গাইজ ইয়াৰ খাৱাৰ ষ্টাইলটো চাওক কেনেকুৱা খাই আছে পেটেলা মানুহ যিহেতু চ' গাইজ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ